1, 2, 3 বঢ়িয়া বঢ়িয়া ইমানখিনি বহুত থেংক ইউ দেই কম কিমান হ'ব কিমান নিবা 7 কেজি নিম 7 কেজি নিবা 10 টাকা কম 7 কেজি লব 10 টাকা কম 10 টাকা কম নালাগে নালাগে পিকনিকৰ বজাৰ শেষ কৰি কোনোমতে আহিলোঁ বস্তুৰ যিটোহে দাম সাংঘাতিক বনভোজস্থলীত গান বজাবলৈ মই লৈ আহিলোঁ বক্স আৰু বক্স দেখি সিহঁতকেইটাৰ যিটোহে আনন্দ বিদ্যালয়খনৰ ছাৰ বাইদেউৰ সৈতে ভিনদেউ আৰু ৰান্ধনী বাইদেউ দুগৰাকী লগতে মই আৰু ছাত্ৰ ছাত্ৰীসকলৰ দুই এজন অভিভাৱক যোৱা বছৰ পিকনিকখনৰ কথা নিশ্চয় আপোনালোকৰ মনত আছে নাচনীয়ে নাচনী নাচনীয়ে নাচনী ইফালে এইবাৰ জিমলি বাইদেউকহে বহুত মিছ কৰিছোঁ বাইদেউ যিহেতু বেলেগ এখন স্কুলত ট্ৰান্সফাৰ পাইছে সেই গতিকে বাইদেউ আমাৰ মাজত নাই দুজন তিনিজন আহি থাক 4 5 6 7 মুঠতে ষ্টুডেণ্টৰ সংখ্যা 41 জন আমাৰ নাচনী পখিলা এই ল'ৰাকেইটা নাচিব লাগে হা কেতিয়া নাচিবা আৰু গুৱাহাটী চাৰিআলি বাপৰে চ' হেই গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ডুগু এক্সট্ৰা 22 আজি ইণ্ট্ৰ' ল'বলৈ সময় পোৱা নাই এনেকুৱা হৈ গৈছোঁ পাছফালে ধুনীয়া ধুনীয়া মিউজিক বজাই ৰাখিছে আৰু নাচি আছে ফূৰ্তি কৰি আছে সকলোৱে নাচ আকৌ অকণমান নাচ ইহঁতকেইটা বিহু নানাচে ইহঁতকেইটা লাগে ডিজে হা অকণমান নাচোন বিহু গানে নাচ ইমান ধুনীয়া বিহু গান লাগি আছে আতে মানে কৈছোঁ কাৰণে জোৰ জবৰদস্তি অকণমান কৰিছে আৰু আপোনালোকে বেকগ্ৰাউণ্ডটো চাই আৰু মিউজিকৰ ভইচ শুনি নিশ্চয় গম পাইছে আমিনো ক'ত আছোঁ কিয় আছোঁ কি কৰি আছোঁ তো ছাৰ পিকনিক প্লেচটো কেনেকুৱা লাগিছে আমাৰ যিহেতু আপোনাৰ কাৰণে নতুন এতিয়া প্লেচখনৰ কথাটো ক'বলৈ গ'লেতো বহুতেই ভাল লাগিছে বাৰু কাৰণ এইখিনিতো যদিও মই ইয়াতে চাকৰি কৰা হ'ল বাৰু তথাপিও মানে ইয়ালৈকে তেনেকৈ বিশেষ মই ঘূৰা নাই বাৰু এনেই আমি প্লেচটোৰ কাৰণে যোৱা বছৰ যেনেকৈ আমি খাইছিলোঁ খানাটো ল'ৰা ছোৱালীখিনিক লৈ পেলাই আৰু সিহঁতৰ সৈতে খাইছিলোঁ আপোনালোকে নিশ্চয় চাইছে আপোনালোকে নিশ্চয় ব্লগ দিছোঁ যোৱা বছৰো তাকে তেনেকুৱাকৈ এইবছৰ আমি ল'ৰা ছোৱালীখিনিৰ যিহেতু সিহঁতৰ আশা এটা থাকেতো বা আমাৰো আশা থাকে পিকনিক খোৱাৰ সেইকাৰণে আমি গোটেইখিনি মিলি পেলাই তেনেকৈ আহিলোঁ আৰু দুগুক সুধিলোঁ যে যিহেতু লোকেল মানুহ এইখিনি এৰিয়া গোটেইখিনি তেওঁ গম পায় সেয়ে আমি মানে জেগাটো তেওঁক চিলেক্ট কৰিব দিলোঁ চাব দিলোঁ আৰু ঠিক তেনেকুৱাকৈ আমি কালি আহিলোঁ জেগালৈকে এইটো জেগালৈকে কালি চাই যাবলৈ আহিলোঁ যদি গছজোপা যদি নদীৰ কাষত যদি নাথাকে তেতিয়া ভাল নালাগে সেয়ে আমি তেনেকৈ আমি দুগুৰ কথা মতে আৰু ময়ো কালি চাই আহিলোঁ আৰু ল'ৰা ছোৱালীখিনিও কৈছে যে হ'ব ছাৰ হৈ যাব বুলি ক'লে তেনেকৈ আমি আহিলোঁ আৰু ভিডিঅ'টো ইমানখিনিলৈকে চালেই যিহেতু এণ্ড চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিব শেষত কিবা এটা ক'ব নেকি মোৰ চেনেলটোৰ বিষয়ে সেইটোৱে মই কওঁ আপোনালোকে যাতে দুগুক মৰম দিয়ক ছাপোৰ্ট কৰক আৰু তেওঁৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব যদি আপোনালোকে ভাল পায় ক'ৰবাত যদি বেয়াও পাইছে আপোনালোকে তেতিয়াও কোনখিনিত বেয়া হৈছে এইখিনি আপোনালোকে শুধৰাই দিবলৈ চেষ্টা কৰিব ঠিক আছে থেংক ইউ বন্ধুসকল এয়া আমাৰ বাইদেউ দুগৰাকী খুব ধুনীয়া ধুনীয়া খানা বনায় ইমান ধুনীয়াকৈ বহি আছে চাওকচোন
কেনেকুৱা লাগিছে প্লেচটো ঠাইখন কেনেকুৱা বহুত ভাল লাগিছে আগে পিছে খাইছেনে ইয়াতে পিকনিক তেনেকৈ ইয়াত আহি পোৱা নাই এনে খানা কি আছে খানা মানে হেৰি আছে নিৰামিষ চব্জি এটা আছে নিৰামিষ। নিৰামিষটোত হৈছে কি কবি ৰঙালাও বিন বিলাহী এনেকৈ পেলাই এখন তাৰপিছত আকৌ তাতে ব্ৰইলাৰ আছে আৰু দালি আছে মাছ আছে পাপৰ আছে মানে গোটেই আইটেম কেইটাই নাম কৈ দিলে আমাৰ বাইদেৱে একদম নিজান জেগা এইখিনি আৰু ইয়াতে বনি আছে কি বনি আছে পিছে মাংস ব্ৰইলাৰ মাংস ইয়াতে বনি আছে ৱাহ আৰু পূৰ্ণ দা আমাৰ গণেশ দা অতিথি কেনেকুৱা লাগিছে জেগাটো চাই কিন্তু ভালে লাগি আছে জেগাটো ধুনীয়া ধুনীয়া আৰু আপুনি কি ক'ব আগৰ ভিডিঅ'ত নিশ্চয় দেখিছে মানুহ আমাৰ ইফালে মাইনাকেইজনী বহি আছে ন চবেই আহা অকণমান ইফালে চবেই মানে কাম কৰি থকাখিনি আহিব নালাগে দে এতিয়া এনেই মতা নাই গান গাই শুনাব লাগিব ইয়াতে গোৱা আহি 10 seconds later. 1 2 3 কম নমালাগে ক'বা ডুগু এক্সট্ৰা 22 সাবস্ক্ৰাইব কৰক বুলি হ'ব আচ্ছা 1 2 3 এ কি হ'ল এখন এটা তালত 1 2 3 বাহ বাহ বঢ়িয়া লাগিছে আকৌ বাৰ 1 2 3 বঢ়িয়া বঢ়িয়া ইমানখিনি বহুত থেংক ইউ দেই হৈ যাব বাইদেউ পিকনিক প্লেচটো কেনেকুৱা লাগিছে ভাল লাগিছে গোটেইখন চাফা ধুনীয়া আগে পিছে পিকনিক খাইছেনে এবাৰ ডিচেম্বৰত কলেজৰ ফালৰ পৰা খাইছিলোঁ অঁ তেতিয়াৰ পঢ়ি থাকোঁতে খাইছিলোঁ স্কুলত সোমাই ল'ৰা ছোৱালীৰ লগত নাই খোৱা বাৰু বন্ধুসকলে আমাৰ ভিনদেউ নমস্কাৰ দেই নমস্কাৰ কেনেকুৱা লাগিছে আজি আমাৰ ইয়াতে আহি খুব সুন্দৰ ধুনীয়া পৰিৱেশ বিশেষকৈ স্কুলীয়া ল'ৰা ছোৱালী তেওঁলোকৰ লগত আজি বনভোজ খাব আহিছোঁ আমাৰ শোণিতপুৰ জিলাৰ চুইচ গেট এইখিনি চুইচ গেট বুলি কয় মুলান গাঁৱৰ কাষতে আমিও সেই স্কুলত পঢ়ি থকা দিনবোৰলৈ উভতি যোৱা নিচিনা লাগিছে আমাৰো সেইটো কিন্তু কিন্তু আমাৰ সেইটো টাইমত এনেকুৱা পৰিৱেশ নাছিলে বাৰু কিন্তু হ'লেও ভাল লাগিছে খুব ভাল লাগিছে সকলো ৰাইজে মৰম দিয়ক আশীৰ্বাদ দিয়ক ছাবস্ক্ৰাইব কৰক চেনেলটো মোৰ ভাইটিজন যাতে আগবঢ়াই যায় থেংক ইউ দেই সেইখিনিয়ে ক'লোঁ আৰু ভাইটি ভিডিঅ'বোৰ চাইছোঁ মই আগে পিছে ধুনীয়াকৈ উপস্থাপন কৰে আপোনালোকৰ শৈলীটো বিৰাট ধুনীয়া চেষ্টা কৰিছোঁ থেংক ইউ দেই ভিনদেউ মাংস ঠিকে হৈছেনে বঢ়িয়া 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 ভালেই ভাল হৈছেনে খাবলৈ খাবলৈ ভালে হৈছে গৌতম কেনেকুৱা হৈছে বঢ়িয়া বঢ়িয়া চবে ভালে পাইছা ন পিকনিক খাই কেনেকুৱা লাগিলে আৰু খাব মন আছে নাই এই বছৰ নহয় আৰু অহা বছৰহে বাকী অথনি নিচিনা কোৱা 1 2 3 ঠিক আছে এতিয়া এনে ডাঙৰলৈকে ক'ব আৰু যদি কোনোবাই থিয় হয় নহয় মোক কাইলৈ কৈ দিবা দেই কোনে থিয় হৈছে গম পাইছা বাই বাই ভালকে যা